Namaskar. My name is Neha Yasmin. I read in class 5. মই আজি এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম জলাতৰাটো আকাশতে নুমাল। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই ৰাতি সপোনত কি দেখিলোঁ জান? তই যে মা কেতিয়াবা মোক দিবলৈ আন সৰু সৰু কাঠৰ ঘোঁৰা, নিজডাল যে মুটক মৰা তেনেকুৱাই দেখিবলৈ ভকভকীয়া বগা। তাৰ পিঠিত উঠি মই আকাশলৈ গ'লোঁ। অকলশৰে কান্দি থকা তৰা এটি পালোঁ। মোক দেখি সি হাঁহি দিলে মা। হাঁহিলে তাৰ ইমান পোহৰ ওলাই, আমি দেখা বেলিটোৰো তিমান পোহৰ নোলায়। মা, তই মাতোতে সপোন গৈ হাতৰ তলত সোমাল। পাখি লগা ঘোঁৰাজনো ক'ৰবালৈ পলাল। জলাতৰাটো আকাশতে নুমাল। ধন্যবাদ।